স্বাগতম জনাইছো সকলোকে তিনিদিনৰ ভিডিঅ' সংযোগ কৰি এটা ভিডিঅ' বহু দিনৰ পাছত আপোনালোকলৈ লৈ ওয়েলকাম গাইস এয়া কৰবিহতৰ ৰুম মই ব্লগ বনাইছো হাই কৈ দিয়া এজনী ডেজি সি ইজ ফ্ৰম এই ৰবানা সি ইজ ফ্ৰম মাকুম সি ইজ ফ্ৰম ডিব্ৰুগড় হাৰ নেম ইজ ইংলিছত কৈছো হাৰ ইজ কুৰ্মি কৰবি এণ্ড Hi guys. তোমালোকৰ কি আছে পৰীক্ষা কাইলৈ সব ভালকে পঢ়া বাই বাই I will come back later Nahi bhi. ডেজি এনেকৈ ব্ৰেকেট লৈ পঢ়ে গাইস এতিয়া আমি ভাত বনাই আছো আৰু ভাত বনোৱা এয়া আমাৰ ইয়া ডাইনিং হল আৰু এয়া ভাগ্যশ্ৰীয়ে মাছ বনাই আছে she is my roommate and ভাগ্যশ্ৰী কি মাছ হয় কৈ দিয়া না কি মাছ গৰৈ মাছ আৰু ভাগ্যশ্ৰীহঁতৰ দাদাই দিলেহি আমাক গধূলি সময় আজি আমি বহুত তৃপ্তিৰে খাম সো আপোনালোককো ভিডিঅ'টো দেখাইছো চাই থাকিব আৰু আমি খাম এয়া দেখিছেনে এয়া ঔটেঙা এইখিনি লাই শাক আৰু এইখিনি চাউল দিম এতিয়া মই আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক গাইছ এয়া ফাইনেলি আমাৰ মাছ ফ্ৰাই কৰা হৈ গ'ল সব ওচৰৰপৰা দেখাই দিছোঁ আৰু ইয়াত আছে আমাৰ লাই শাক ঔটেঙা আৰু আলু আৰু এয়া ভাত আৰু বনাইছে আমাৰ মেডাম নমস্কাৰ Namaskar. ইতিমধ্যে সব আমাৰ হৈ গৈছে এয়া গৰম পানী আৰু এয়া হৈছে আমাৰ লাই শাক কত আমি মাছ দি দিছোঁ সব কিমান ধুনীয়া লাগিছে সো গাইস মনে আহিছোঁ মই জিমিহঁতৰ ৰুম ইহঁতে কি কৰি আছে চাওঁ টেন এয়া জিমি নিশা জিমি সোণোৱাল কি কৰি আছ Ene asu. পঢ়ি আছ এণ্ড মিছ নিশা এই আগতেও মোৰ ভিডিঅ'ত দেখিছে ই মোবাইল টিপি আছে নপঢ়াকৈ অকণমানি পঢ়িলোঁ ব্লগ বনাইছোঁ যে অ'কে ভালকৈ পঢ়া দেই বাই বাই Bye bye. Good night. এইফালে ডেজিহঁতে বনাই আছে কি বনাইছে দেখা মই আলু চানা বনাইছে ডেজিহঁতে অ'কে এয়া এনেকৈ আমাৰ কইনা খেলি আছে কইনা ভালকৈ চাই দিয়া না মিছ মহিমা নিশা এনিটাইম ৰিলছ Aku nahi ba. Bhagyasri mat. ভালকৈ কৈ দে না ভালকৈ কি হৈছে এইবোৰ কইনা Boy biasu. বেয়া হৈছে Biase. Eto thikha. গানটো অলপ নাচি দিব লাগে কইনাই Boy se. Tapi dekhi amar koi na. মই ব্লগ বনাইছোঁ অলপ ধুনীয়াকৈ কৈ দে Dorai tu. ব্লগ আজি আকৌ মাংস খাইছোঁ আৰু সেয়াও ভিডিঅ' বনাইছোঁ আমাৰ মেডামে মাংস বনাই আছে মেডাম এইখিনি ফ্ৰাই কৰি লোৱা আলু এয়া দুজনীৰ কাৰণে মাংস এই ভিডিঅ'টো দেখাব নোৱাৰিছোঁ বহুত টেষ্টিকৈ বনাইছে আমাৰ ভাগ্যশ্ৰী মেডামে ঐ কিমান দিন হ'ল বনাই থকা ব্লগটো নহয় মই গুৱাহাটী যাওঁতে এটা ব্লগ বনাইছিলোঁ দেই সেইটোকে ভালকৈ এডিট কৰি আজিলৈকে দিব পৰা নাই মছলা ৰেডি চাম চেহেৰা দেখাই দে ইমান চিঙি দিব লাগে চাম Guys, say a birthday girl. Wow.